নমস্কাৰ, মই মোৰ নতুন ইউটিউব চেনেল সাগৰিকাৰ লাইফষ্টাইললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ মোৰ এই চেনেলটো আপোনালোক সকলোৱে আদৰি ল'ব আৰু অকণমান মৰম কৰিব বুলি। বহুত দিনৰ পৰা ভাবি আছিলোঁ বাৰু চেনেল এটা খুলিম বুলি, কিন্তু খোলা হোৱা নাছিল। তো ভাবিছোঁ মানে কিনো নিদিম তেনেকুৱা ধৰণৰ মানে কথাবোৰ মনলৈ আহিছিল বাৰু। তাকো মানে চাই ভাল পাবও জানো, মোৰ চাব জানো মোৰ ভিডিঅ'বিলাকতো বহুত ধৰণৰ কথা মনলৈ আহি যায়। তো সেইটো কাৰণে খোলা হোৱা নাছিল বাৰু, কিন্তু ভাবিলোঁ ইমান কথানো কেলৈনো ভাবি থাকিব লাগে, খুলি লওঁচোন বাৰু, পিছত দি দিওঁ বাৰু চেনেলটো। ময়ো নাজানো বাৰু ইউটিউবৰ বিষয়ে ভালদৰে, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগত আলোচনা কৰোঁচোন। মই ভাবোঁ যে নিজৰ মন যোৱা কিছুমান কাম কৰিব লাগে। মানে মন গ'ল বুলিতো সকলো কামটো কৰিব নোৱাৰোঁ বাৰু, কিন্তু কিছুমান কামটো আমি নিজৰ ইচ্ছামতে কৰিব পাৰোঁ ন। এতিয়া মই ধৰক এতিয়া মোৰ ইউটিউব চেনেল এটা খুলিব মন গ'ল, ঘৰতে থাকোঁ যেতিয়া এইটোতো মই মন যোৱা কাম যেতিয়া মই কৰিব পাৰোঁ ন। তো সেইটো কাৰণে ভাবিলোঁ। আৰু এটা কথা কওঁ, মোৰ ছোৱালী এজনী আছে, তাইৰ লগত মই কেনেকৈ থাকোঁ, কি কৰোঁ, আৰু তাইনো এতিয়া সৰুকালত কেনেকৈ খেলিছে, কেনেকৈ আছে, তাই দুষ্টামিবিলাক সৰুতেতো বহুত দুষ্টামি থাকেই ন, উৎপাত। তাই কেনেকৈ উৎপাত কি কৰে কি নকৰে, মানে সেইবিলাককে ভিডিঅ' কৰি ৰাখিম বুলি তাই চাব পাৰিব, তাই সৰুতে কেনেকুৱা আছিলে বা কি কৰিছিলে। তো ভাল লাগে ন, মেমৰি হিচাপে চাবলৈ থাকিলে। আৰু এটা কথা ইয়াতে কওঁ যে মই ইনকম কৰিম বুলি মই ইউটিউব চেনেলটো খোলা নাই বাৰু। ঘৰতে এনেই থাকোঁ, ব'ৰ লাগে কেতিয়াবা, তো সেইটো কাৰণে আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো ভাবিলোঁ ইমানতে শেষ কৰোঁ, বহুত দীঘলীয়া হৈ যাব নহ'লে। আৰু ইয়াতো বেলেগ তেনেকৈ একো নাই বাৰু ভিডিঅ'টোত। আৰু যোনে মোৰ এই ভিডিঅ'টো চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অকণমান মৰম দিব আৰু ন। তাৰপিছত ইমানে আৰু। ঠিক আছে তেন্তে আজিলৈ বাই বাই।